নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আসাম এডুকেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। তোমালোকে যদি মোৰ অসম হিষ্টৰীৰ প্ৰথমটো ভিডিঅ' চোৱা নাই তেনেহ'লে মোৰ চেনেলত গৈ চাব পাৰে। তাত মই অসম হিষ্টৰীৰ 26টা কুৱেশ্যন আৰু এনচাৰৰ আলোচনা কৰিছোঁ। আজি মই আসাম হিষ্টৰীৰ 2 নম্বৰ খণ্ডটো আৰম্ভ কৰিম। যদি তোমালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে চাই যাব। আজিৰ ভিডিঅ'টোৰ প্ৰথম কোৱেশ্যন হ'ল বৰ্মন বংশৰ প্ৰতিষ্ঠা কেতিয়া আৰু কোনে কৰিছিল? উত্তৰ: পুষ্য বৰ্মন 1350 পৰা 1380 চনলৈ ৰাজত্ব কৰিছিল। পুষ্য বৰ্মন কি উপাধি গ্ৰহণ কৰিছিল? মহাৰাজ ধীৰাজ। প্ৰথম অশ্বমেধ যজ্ঞ কৰা কামৰূপৰ ৰজা কোন আছিল? মহেন্দ্ৰ বৰ্মন। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? উত্তৰ: কুমাৰ ভাস্কৰ বৰ্মন। খ্ৰীষ্টপূৰ্ব 594 চন। চীনা পৰিব্ৰাজক হিউয়েন চাং কাৰ ৰাজত্বৰ কালত অসমলৈ আহিছিল? উত্তৰ: ভাস্কৰ বৰ্মনৰ শাসনকালত। হিউয়েন চাঙে কোনখন গ্ৰন্থত কামৰূপৰ বিষয়ে উল্লেখ কৰিছে? চিউকি নামৰ গ্ৰন্থত। ভাস্কৰ বৰ্মনৰ সমসাময়িক ভাৰতৰ ৰজা কোন আছিল? উত্তৰ: হৰ্ষবৰ্ধন। ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ পঠোৱা কটকীজনৰ নাম কি আছিল? উত্তৰ: হংসবেগ। বৰ্মন বংশৰ শেষৰজন ৰজা কোন আছিল? ভাস্কৰ বৰ্মন। বৰ্মন বংশৰ পিছত কোনে কামৰূপ ৰাজ্যৰ শাসন কৰিছিল? শালস্তম্ভ নামৰ এজন বিষয়াই তেওঁৰ নাম অনুযায়ী শালস্তম্ভ বংশ প্ৰতিষ্ঠা কৰে। খ্ৰীষ্টীয় পূব 655 চনত শালস্তম্ভ বংশৰ শেষৰজন ৰজা কোন আছিল? ত্যাগ সিংহ 970 পৰা 990 খ্ৰীষ্টাব্দলৈ। পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ব্ৰহ্মপাল। পাল বংশৰ শেষৰজন ৰজা কোন আছিল? জয়পাল 1120 পৰা 1138 খ্ৰীষ্টাব্দলৈ। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো চাই তোমালোকে কেনেকুৱা পালে কমেণ্ট যোগে জনাব, আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।